हेलो गाइस, तो आज का पूरा वीडियो असमीज़ में ही होगा, हिंदी में नहीं होगा। जैसे एयरपोर्ट में कैसे एंटर करते हैं या प्रोसीड्यूर कैसा होता है, उसके बहुत सारे हिंदी में वीडियोस हैं और असमीज़ में बहुत ही कम है या मतलब नहीं बोल सकते हैं। तो इसलिए मैं ये वीडियो हिंदी में नहीं बनाऊँगी, असमीज़ में बनाऊँगी। स्टे ट्यून्ड। আজিৰ ভিডিঅ'টো শেষ কৰাৰ কাৰণে যোনে প্ৰথমবাৰ এয়াৰপৰ্টত যাব আৰু কেনেকৈ কি প্ৰচিডিঅ'ৰ আছে এয়াৰপৰ্টত এণ্টাৰ কৰাৰ বা কিছুমানৰ অকণমান কনফিউজিং লাগে যে ইয়াৰ পিছত কি কৰিম সেইকাৰণে এই ভিডিঅ'টোত এক্সেক্টলি হোৱাট টু ডু ষ্টেপছ বাই ষ্টেপ মই দেখা। ফাৰ্ষ্ট অফ অল আমি এয়াৰপৰ্টলৈ যোৱাৰ আগত আমি মেক চিয়'ৰ কৰিব লাগিব কি নিব লাগে। প্ৰথম কথা ভেলিড ID প্ৰুফ লাগিব, যেনে আধাৰ কাৰ্ড হওক বা পেন কাৰ্ড হওক বা ড্ৰাইভিং লাইচেঞ্চ। ভোটাৰ আইডিৰে নহ'ব কিন্তু। এতিয়া প্ৰথম কথাটো চাব আপোনাৰ টাৰ্মিনেল নাম্বাৰ। টাৰ্মিনেল গেট পোৱাৰ পিছত ছিকিউৰিটি অফিচাৰে আপোনাক সুধিব আপোনাৰ টিকেটটো মানে বৰ্ডিং পাছটো আৰু আপোনাৰ ID প্ৰুফ, আৰু ভেৰিফিকেশ্যন হোৱাৰ পিছত তেওঁলোকে এলাউ কৰিব আপোনাক ভিতৰলৈ যোৱা। এতিয়া ছেকেণ্ড ষ্টেপটো হৈছে চেক ইন। ইয়াত আপুনি নিজেও কৰিব পাৰে বা তাতে মানুহ থাকে, তেওঁলোকক সুধি দিলেই হয়, তেওঁলোকে কৰাই দিয়ে। আৰু ইয়াত দেখিছে মোৰ বেগ দুটা আছিল, মানে দুটা ট্ৰলি আছিল, মাৰ এটা আৰু মোৰ এটা। মানে আমাৰ পাৰ বেগ 15 kg ওপৰত হ'ব নোৱাৰিব, যিকেইটা মানে আমাৰ চেক ইন বেগেজ আছে। আৰু যিকেইটা আমি হাতত ল'ম বা কেবিন বেগ হ'ব, সেইকেইটা আমাৰ 7 kg ভিতৰত থাকিব লাগিব। কিন্তু সেইকেইটা বেগ ওজন নোজোখে, অকল এইকেইটাহে জোখে। এতিয়া আমাৰ বেগকেইটা দি দিলোঁ আৰু আমাৰ এতিয়া টেনশ্যন নাই সেই বেগকেইটা। ইয়াৰ পিছত হয় আমাৰ ছিকিউৰিটি চেক। আৰু ইয়াত ট্ৰেছবোৰ থাকিব, সেই ট্ৰেছবোৰত আমাৰ যিমান ইলেক্ট্ৰিকেল সামগ্ৰী থাকে সেইবিলাক আমি বাহিৰত ওলাই দিব লাগিব। লেপটপ, ফোন, চাৰ্জাৰ যেনেকুৱা বস্তু থাকে। তাৰপিছত আমাৰ এটা ৰুম, মানে সৰু সৰু ৰুম থাকে য'ত আমাক চেক কৰে, মহিলাৰ, পুৰুষৰ তাত চেক কৰি উঠাৰ পিছত আমি বস্তুখিনি লৈ এতিয়া আমি আকৌ আমাৰ গেটলৈ যাব লাগিব। এতিয়া আমি যে চেক ইন বেগেজকেইটা দিলোঁ গুৱাহাটী এয়াৰপৰ্টত, অকণমান সেইটো বেলেগ। চেক ইন বেগেজকেইটা আপুনি যিটো এয়াৰলাইনৰ পৰা যাই আছে সেই এয়াৰলাইনৰ কাউণ্টাৰত আপুনি দিব লাগিব। ছিকিউৰিটি চেক ইনৰ সময়ত অকণমান ভয় লাগি থাকে যে কিবা ধৰেই নেকি বুলি। যদি আপোনালোকৰ তাত কিবা পায়ো আৰু সেইটো ইমান হাৰ্মফুল নহয়, তেতিয়া তেওঁলোকে নিশ্চয় যাব দিয়ে। সেইকাৰণে যদি ছিকিউৰিটি কিবা কাৰণত আপোনাক সোধে যে এইটো বস্তু বাহিৰ কৰি দিয়ক বুলি বা এইটো বস্তু কি বুলি, তেতিয়া আপুনি পেনিক নহ'ব, আৰু এইটো একদম কমপ্লিটলি নৰ্মেল। ইয়াতে বেছি ভিডিঅ' কৰা সহজ নহয়, মানে ইমান ফোন ল'ব নিদিয়ে ন, এনেকৈ ভাল নাপায় চবৰে প্ৰাইভেচি অলপমান হেৰি হয়। কিন্তু ইয়াতে বহি আছে, তেওঁ গৈ আছে ভিডিঅ'টো। ইয়াতে মানে ছাজেশ্যন আৰু যদি এয়াৰপৰ্টত আহে, ঘৰৰ পৰা বা বেলেগৰ পৰা আহিছে, যদি বাহিৰৰ পৰা কিবা এটা খোৱা বস্তু লৈ আহিব লাগে। মায়ে মোক চাহ কাপ কৈ আছে, চাহ কাপৰ দাম হৈছে 320 টকা এটা বৰা পাওৰ লগত। বেছি পচিবল নহয় সেইকাৰণে আমি ঘৰৰ পৰা কিবা কিবি আনিছোঁ, খাম আৰু ইয়াত দেখিছেনে আপোনালোকে ৰিক্লাইনাৰতো শুব পাৰে যদি আপোনাৰ বহিব মন নাই। আৰু ইয়াত ফুড কোৰ্টছতো খাব পাৰে, কিন্তু ফুড কোৰ্টত মানে বহুত বেছি দাম হয় ইয়াতে। আৰু ৱাছৰুমবোৰো আছে আৰু চাৰ্জিং পইণ্টছো থাকে। লগতে আজিকালি ভেণ্ডিং মেচিনো থাকে য'ত আপুনি কম পইচাত কিবা এটা ভালকৈ খাব পাৰে, মানে জুচ হওক বা পানী বটল হওক আপুনি কম পইচাত ল'ব পাৰে। আগতে তেনেকুৱা নাছিল, আগতে বহুত পইচা আছিল। শ্বপছবোৰত বহুত দাম কাৰণে আমি ঘৰৰ পৰা কিবা কিবি সৰু সুৰা বস্তু আনিছোঁ, যিবোৰ খাই আমি আছোঁ। আৰু লগতে মই কোকোকোলাৰ বটল এটা কিনিছোঁ আৰু পানী বটল দুটা কিনিছোঁ। এতিয়া খোৱাৰ লগতে আমি ডিছপ্লে স্ক্ৰীনছবোৰতো চাই থাকিম আমাৰ কেতিয়া বৰ্ডিং ষ্টাৰ্ট হ'ব। ডিছপ্লে স্ক্ৰীনছবোৰত আপুনি চাই থাকিব, কাৰণ কেতিয়াবা গেট নাম্বাৰবোৰ চেঞ্জ হৈ যায়। সেয়ে আপুনি এনাউন্সমেণ্টবোৰো শুনিব আৰু লগতে ডিছপ্লে স্ক্ৰীনছবোৰো চাই থাকিব। এতিয়া কথাটো হ'ল, ফ্লাইটখন যিটো টাইমত আছে তাৰে কিমান আগত আপুনি যাই পাব লাগিব। এটলিষ্ট 2 hours বিফৰ ডিপাৰ্চাৰ আপুনি যাই পাব লাগিব। 2 ঘণ্টা এইকাৰণেই যে আপোনাৰ ছিকিউৰিটি চেক আৰু নিজৰ চেক ইন বা বহুত এনেকুৱা কাম থাকে যিটো আপুনি সময় লৈ যোৱাটো বেছি ইম্পৰ্টেণ্ট। ইণ্টাৰনেশ্যনেল যিবোৰ ফ্লাইট আছে সেইবোৰত আপুনি 3-4 ঘণ্টা আগতে যাই পাব লাগিব, কাৰণ ইমিগ্ৰেশ্যনৰ কথা আছে বা এক্সট্ৰা চেক টাইমৰ কথা আছে। সেয়ে আপুনি যিমান পাৰে সময় হাতত লৈ চলিব লাগিব। এয়া দেখিছেনে আমাৰ ফ্লাইটখনো আহি গ'ল আৰু এতিয়া বৰ্ডিং ষ্টাৰ্ট হ'বলৈ ধৰিছে আৰু গেট নাম্বাৰটো ইয়াত এনাউন্স কৰিছে। এতিয়া আমি বৰ্ডিং গেটৰ ফালে যাব লাগিব আৰু বৰ্ডিং পাছ দেখাব লাগিব যিখিনি ষ্টাফ আছে তেওঁলোকক, আৰু তেওঁলোকে স্কেন কৰিব। আৰু কেতিয়াবা আমাৰ নাম সোধে আৰু নাম সুধি আমাক যাবলৈ দিয়ে। আচলতে এইবোৰ ইমান চেক ইন মানে ছিকিউৰিটি পাৰপছত নহয়, এইবোৰ যাতে আপুনি বেলেগ ফ্লাইটত গুচি নাযায় বা কোনোবা এখন বেলেগ ফ্লাইটৰ মানুহ বেলেগত গুচি নাহে, এইকাৰণে নামবোৰ সুধি থাকিব আৰু আপোনাৰ বৰ্ডিং পাছবোৰ দেখাই থাকিব লাগিব। আৰু এয়া দেখিছেনে প্ৰথম ছিট কেইটা হৈছে ফাৰ্ষ্ট ক্লাছ বা বিজনেছ ক্লাছ, তাৰপিছতে আহে ইকনমি। আৰু ফ্লাইটৰ ছিট নাম্বাৰবোৰ এনেধৰণৰ থাকে 1 ABC 1 DEF, মানে এইফালেও থাকিব 1 সেইফালেও থাকিব 1। আপুনি চাব লাগিব যে আপোনাৰ কোনটো এলফাবেটত আছে। মোক যদি আপুনি সোধে কোনটো এয়াৰলাইন মই বেষ্ট পাওঁ,
সেইটো হৈছে এয়াৰ ইণ্ডিয়া। ইয়াত চববোৰ বহুত বেছিয়ে ভাল লাগে, খোৱা লোৱাৰ পৰা বা ব্যৱহাৰৰ পৰা খুব ভাল লাগে আৰু এনেকৈ সময়ে সময়ে তেওঁলোকে এনাউন্সমেণ্ট কৰি থাকে। On behalf of my crew, I would like to welcome all of you on a flight Air India 1755, our service from Delhi to Guwahati. আৰু এই বেগেজ থোৱাৰ প্ৰব্লেমটোৰ কাৰণে মই প্ৰথমতে আহিব চেষ্টা কৰোঁ। এই বেগেজ থোৱাবোৰ বহুত বেছি ফুল হৈ যায়, তাৰপিছত আমি বেগবোৰ থ'ব নোৱাৰোঁ। ঠাই নোহোৱাৰ পিছত আমি নিজৰ ছিটৰ তলত থ'ব লাগে বেগবোৰ। মই বহুতবাৰ ফ্লাইটেদি অহা যোৱা কৰিলোঁ, কিন্তু মোৰ মাৰ লগত বহুত কমেই মই চান্স পাইছোঁ আৰু এয়া হৈছে মোৰ দ্বিতীয় নম্বৰ মাৰ লগত। আৰু খুব বেছি ভাল লাগিল, কেনেকৈ সময় গুচি গ'ল ক'বই নোৱাৰিলোঁ কথা পাতি পাতি। সেইকাৰণে মানে ফ্লাইটত যদি আপোনাৰ লগৰী আছে তেতিয়া আপোনাৰ একো টেনশ্যন নাই। আৰু এয়া এয়াৰলাইনত বাজি থকা মেলোডিটো শুনকচোন। আমি এই দিনটোত আমাৰ বাইদেউক দিল্লীত এৰি থৈ আহিছিলোঁ আৰু সেই দুখটো এই গানটোৰ লগত ইমানেই বেছি মিল খাইছিল কি ক'ম। আৰু এয়া দেখিছেনে, আমি এতিয়া উৰিবলৈ ৰেডি আৰু উৰাৰ সময়ত মই ছাজেষ্ট কৰিম আপোনালোকে হেডফোনেৰে গান শুনক, কাৰণ এইখিনি সময়ত কাণখন ইমানেই বাজে যে পিছত গাটো বেয়া লাগি যায়। গান শুনি চকু মুজি থাকিলে আপোনাৰ ইমান ফিল নহয়। যদি আপুনি কাৰোবাৰ লগত আহিছে এইখিনি সময়ত আপুনি কথা পাতক, তেতিয়া আপোনাৰ মনটোত বেছি ভয় নোসোমায়। মোৰ কিন্তু এনেকুৱা এডভেঞ্চাৰাছ বস্তুবোৰ খুব ভাল লাগে, সেইকাৰণে মোৰ একো ভয় নালাগে, কিন্তু যাৰ যাৰ ভয় লাগে তেওঁলোকে চকু মুজিয়েই যাব। ফ্লাইটখনৰ ভিতৰত আপোনাৰ কাৰণে সকলোবোৰ ব্যৱস্থা কৰি থোৱা হয়। যদি আপোনাৰ উশাহটো কম হৈছে তেতিয়া আপোনাক অক্সিজেন মাস্ক দিব, কাৰণ ইমান উচ্চতাত যায় কেতিয়াবা কাৰোবাৰ উশাহ লোৱাত অসুবিধা হয়। আৰু এয়া চাওক, এয়াৰ ইণ্ডিয়াত অহা এটা আমাৰ ধুনীয়া বেনিফিট, ইয়াত আমাক মিল এটা দিব। যদি আপোনাৰ ফ্লাইটখন বেছি দীঘল তেতিয়া আপোনাক এনেকুৱা মিল দিব, আৰু যদি 1 ঘণ্টা বা 1.5 ঘণ্টা তেতিয়া আপোনাক স্নেক হিচাপত দিব। আমি টিকেট বুক কৰোঁতেই অপশ্যনত দিছিলোঁ নন ভেজ বুলি, তথাপিও ইয়াত সুধি লয় নন ভেজ খাব নে ভেজ খাব। তাৰপিছত আমাক চাহ বা কফি খোৱাৰ লগত কেক আৰু বান এটাও দিব, গতিকে খোৱাৰ একো টেনশ্যন নাই বা আমি এক্সট্ৰা পে' কৰিব নালাগে। আৰু পিছতহে গম পালোঁ যে আমি যদি নন ভেজ খাই পেলাই আৰু যদি ভেজ এটাৰ কাৰণেও সুধিলোঁ হয় তেতিয়া তেওঁলোকে দি দিয়ে। নেক্সট টাইমৰ পৰা নিশ্চয় সুধিম। আৰু এয়া আমি পাই গ'লোঁ গুৱাহাটী। Dear guests, welcome to Lokpriya Gopinath Bordoi Airport, Guwahati. We apologize for delay in our arrival. The outside temperature is 32 degrees Celsius. আৰু এইখিনি সময়তে আপোনালোকে মন দি শুনিব, আপোনাৰ লাগেজখিনি কোনটো বেল্টত আহিব, বেল্টকেইটা নাম কৈ দিয়ে, আৰু সেই হিচাপত টাৰ্মিনেলত যাই পেলাই আপুনি সেই বেল্টত থিয় হ'ব লাগিব, তেতিয়া আপুনি বেগকেইটা পাই যাব। ফ্লাইটৰ পৰা নামি যদি আপোনাৰ টাৰ্মিনেলটো অলপ দূৰত আছে তেতিয়া আপোনাক বাছেদি আকৌ তালৈকে লৈ যাব। এতিয়া যদি আপুনি ফাষ্টাৰ এণ্ট্ৰি এয়াৰপৰ্টত বিচাৰে বা লেছ ৱেটিং হোৱাটো বিচাৰে, তেতিয়া আপুনি ডিজি যাত্ৰা ব্যৱহাৰ কৰিব পাৰে ডমেষ্টিক ট্ৰেভেলৰ কাৰণে। আমি পাই গ'লোঁ, ইমান ধুনীয়া লাগিছে এয়াৰপৰ্টটো, নতুন এয়াৰপৰ্টটো। So yeah guys, that was the complete airport procedures for beginners. আৰু সঁচাকে যদি আপুনি প্ৰথমবাৰ কৰিছে তেতিয়া নেক্সট টাইম ইট উইল ফিল ছুপাৰ ইজি। আৰু যদি এই ভিডিঅ'টোৱে আপোনাক হেল্প কৰিব বা কৰিছে তেতিয়া ডোণ্ট ফৰগেট টু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। এণ্ড ইফ ইউ ষ্টিল হেভ এনি ডাউটছ, কমেণ্ট বিলো, I will definitely help you out. So see you in the next video. Bye bye.